হে দোস্ত ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। সো দোস্ত আজি আমি গৈ আছোঁ বৰবাগান। হয় দোস্ত আজি আমি গৈ আছোঁ বৰবাগান, গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। আৰু যদি আপুনি আমাৰ চেনেলত প্ৰথমবাৰৰ কাৰণে আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব, কমেণ্ট কৰি জনাব ভিডিঅ'টো চাই কেনেকুৱা পালে। গতিকে বলকচোন দোস্ত আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। গতিকে সেই দোস্ত হঠাতে আহি থকা অৱস্থাতে এনেকুৱা এটা ৰাস্তা দেখা পালোঁ। চ' দোস্ত আপোনালোকে চাবলৈ পাইছে কিমান বেয়া ৰাস্তাটো। বানপানী হোৱাৰ পিছত এনেকুৱা হৈছে ৰাস্তাটো। এতিয়া আমি পিলপিলিখন পাৰ কৰিব ল'ব লাগিব আৰু এনেকৈ আমি গৈ আছোঁ বৰবাগান। চ' দোস্ত আমি ফাইনেলি প্ৰায় বৰবাগান আহি পালোঁ। অলপমান পিছতে আপোনালোকে চাবলৈ পাৰিব বৰবাগানৰ ভিউখন। চ' দোস্ত ৱেলকাম টু বৰবাগান। আপোনালোকে চাবলৈ পাৰিছে কিমান সুন্দৰ এটা ভিউ। তো ৰাস্তাৰ পৰা যেতিয়া নেকি বৰবাগানখন দেখা যায় বহুত সুন্দৰ লাগে এটা ভিউ, জাষ্ট ৱাও ক'বলৈ গ'লে। আৰু এই বৰবাগানখন নাম বৰবাগান হোৱাৰ কাৰণ হৈছে আপোনালোকে চাবলৈ পাৰিছে কিমান ডাঙৰ বাগানখন, বহুত ডাঙৰ হোৱাৰ বাবে বৰবাগান বুলি কোৱা হয়। ডাঙৰ মানে হৈছে বৰ আৰু বাগান, টি গাৰ্ডেন, বাগিচা যি কয় আপোনালোকে চাবলৈ পাৰিছে কিমান সুন্দৰ বাগানখন। আপোনালোকে জানে যে আমাৰ অসমখন চাহৰ কাৰণে বিখ্যাত, লগতে আমাৰ ভাৰতবৰ্ষখনো আমাৰ ভাৰততো বহুত পৰিমাণে চাহ উৎপাদন কৰা হয়। কিমান সুন্দৰ, জাষ্ট সুন্দৰ ভিউ লাগিছে। আমাৰ ঘৰৰ পৰা বেছি এটা দূৰ নহয়, আপোনালোকে চাবলৈ পাইছে। চ' দোস্ত ফাইনেলি আমি আহি পালোঁ বৰবাগান। চ' আপোনালোকে চাবলৈ পাৰিছে মোৰ পিছফালে বাগান, আৰু বাগান বহুত ডাঙৰ হয়। আপোনালোকে চাবলৈ পাৰিছে কিমান ডাঙৰ হয়, বহুত ডাঙৰ হয় বাগানখন। আৰু এই বাগানখন অৱস্থিত কলাইগাঁৱত, অৰ্থাৎ দৰং ডিষ্ট্ৰিক্টৰ কলাইগাঁও অঞ্চলত অৱস্থিত। কলাইগাঁও আপোনাৰ সমষ্টি হয় একচুৱেলি, তাত অৱস্থিত। আৰু মই ইফালে আহিলোঁ আৰু মোৰ বন্ধুসকলক অলপমান ছাইডত পঠাই দি কিনে মই আপোনালোকৰ কাৰণে ভিডিঅ' প্ৰস্তুত কৰি আছোঁ। আৰু আপোনালোকে চাবলৈ পাৰিছে বাগানখন কিমান সুন্দৰ, আৰু লগতে বাগানৰ মাজে মাজে গছবিলাক আছে। আৰু আপোনালোকে চাবলৈ পাৰিছে মোৰ বন্ধুসকলে তাতে ভিডিঅ' কৰি আছে, ফটো উঠি আছে। চ' মই আপোনালোকৰ কাৰণে ভিডিঅ' বনাই আছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক, আৰু আপোনালোকক বেক কেমেৰাৰে ভিডিঅ'টো দেখাই দিছোঁ, বৰবাগানখন দেখাই দিছোঁ। সেই দোস্ত ফাইনেলি বৰবাগান দেখা শেষ হৈ গ'ল, আৰু এতিয়া আমি ঘৰত উভতি গৈ আছোঁ, ঘৰত যাম। গতিকে আমাৰ লগত চাবলৈ পাৰিছে এজন ফ্ৰেণ্ড আছে, আশৰাফুল নাম। তো তেওঁ হ'ল আমাৰ ক্লাছমেট তথা বন্ধু হয়। আপোনালোকে চাবলৈ পাৰিছে তেওঁ কৈ আছিলে যে ভিডিঅ'ত ল'ব লাগে, সেইকাৰণে তেওঁক আপোনালোকক দেখাই দিছোঁ। আৰু আপোনালোকে চালে কিমান সুন্দৰ হয় ভিউটো, জাষ্ট ৱাও লাগিছে নিশ্চয় গাইজ। চ' এতিয়া আমি পিলপিলিত উঠিব লাগিব, এতিয়া আমি ঘৰত গৈ আছোঁ। গতিকে ভিডিঅ'টো জাষ্ট সম্পূৰ্ণকৈ চাই থাকিব। চ' এতিয়া আমি ঘৰত গৈ আছোঁ। আপোনালোকে চাবলৈ পাইছে ৰাস্তাৰ পৰা কিমান সুন্দৰ ভিউ। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। আৰু অলপ পিছতে আপোনালোকে চাবলৈ পাইছে আগৰ পিলপিলিখন। এই পিলপিলিৰ কাৰণে আমাৰ এক্সিডেণ্ট হৈছিল এটা, আপোনালোকক দেখাই দিছোঁ। সেই দুষ্ট আহি থকা অৱস্থাতে হৈ গ'ল আমাৰ লগত এটা ভয়ংকৰ কাণ্ড, আমাৰ লগত বহুত বেয়া হৈ গ'ল। আপোনালোকে চাবলৈ পাৰিছে পিলপিলিখন উল্টি গ'ল। পিলপিলিখন উল্টি যোৱাৰ কাৰণ আছিল দুটা, এটা আছিল সেই পিলপিলিখন, আৰু 2 নম্বৰ কাৰণটো আছিল এইখন। আপোনালোকে এই 3জন ব্যক্তিক দেখা পাই আছে, যিসকলে পিলপিলিখন চিধা কৰিলে সেইসকলেই আছিল এইখন পিলপিলি উল্টাৰ মূল নায়ক। আপোনালোকে দেখিছে কিমান বোকা লাগি আছে পিলপিলিখনত, এইবিলাক চাফা কৰিব লাগিব, কিন্তু সিহঁতে নাথাকিব। এতিয়া আপোনালোকে বহুতে ভাবিব পাৰে যে পিলপিলিখন উল্টিছে, এতিয়া আপুনি চিধা নকৰি আপুনি কিয় ভিডিঅ' কৰি আছে। মোৰ লগত থকা মই প্ৰত্যেকজন বন্ধুক মই পিলপিলিখন চিধা কৰিব দিয়া নাই, কিয়নো সিহঁতে উল্টাইছে, সিহঁতে চিধা কৰিব লাগিব, এইটো কৈ মই ইয়াৰ পৰা ভিডিঅ' কৰি আছোঁ। আৰু ফাইনেলি মই অকলে আহিছোঁ। আপোনালোকে চাবলৈ আমি 3জন আছোঁ, পিলপিলিখন চাফা কৰি আছোঁ। চ' ফাইনেলি পিলপিলিখন চাফা কৰা শেষ হৈ গ'ল, আৰু এতিয়া আমি ঘৰত গৈ আছোঁ। গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু যদি আপুনি আমাৰ চেনেলত প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি